ऐ मेरी ज़मीं अफसोस नहीं जो तेरे लिए 100 दर्द सहे महफूज रहे तेरी आन सदा चाहे जान मेरी ये रहे ना रहे। हेलो एभ्रिवान সকলোকে গণতন্ত্ৰ দিৱসৰ শুভেচ্ছা জনালোঁ। আজি যিহেতু গণতন্ত্ৰ দিৱস চ' আজি আমি যাব লৈছোঁ এটা ৰাইডত তেন্তে ব'লক। তো গাইজ এতিয়া আমি পাইছোঁহি বৰহাট। আজি বতৰটো ডাৱৰীয়া, লাহে লাহে আহিবলগীয়া হৈছে। এইফালে আছে আমাৰ ডিপুদা। অলপ কৈ দিয়া। বতৰ ডাৱৰীয়া মানে বহুত ডাৱৰীয়া। এইফালে আছে আমাৰ অসীম বৰা, এইফালে মিণ্টুদা, এইফালে আমাৰ ৰিয়ান। বতৰ ডাৱৰীয়া আজি। তো আমি এতিয়া টিপাম গৈ আছোঁ, পামগৈ, লগ পাই আছোঁ। গাইজ এতিয়া আমি পালোহি টিপাম। বহুত খোজকাঢ়ি আহি আছোঁ, ভাগৰ লাগি গৈছে। কি কবা, ৰিয়ান আহিছে কৈ দিয়া আৰু আহি আছে। ইও এটা নতুনকৈ ইউটিউব চেনেল খুলিছে মোৰ মতে, ছাবস্ক্ৰাইব আপোনালোকে কৰি দিব। লিংকটো দি দিম তলত। কেনেকুৱা লাগিছে? কেনেকুৱা লাগিছে মানে নক'ব। মই এতিয়া ভিডিঅ'টো দেখাবলৈ ইয়াত মন্দিৰ এটা আছে। কি মন্দিৰ গম নাপাইছোঁ। এইটোৱে এটা টপ ফ্ল'ৰ। এইফালে শ্বৰ্ট ৰাস্তা আছে। পালাহি তোমালোক? পাই গ'লো। মন্দিৰ এটা আছে ইয়াত। গাইজ আজি ইমানটোতে সামৰিলোঁ। এতিয়া আমি আকৌ ঘৰ যাব লৈছোঁ। চব ৰেডি ঘৰ যাবলৈ। যাওঁ আৰু এতিয়া।